Good morning everyone and welcome to my YouTube channel Madhurya's Globe Trek. প্ৰথমতে আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালো। আজি এটা নতুন তথ্য লৈ আহিছো। 13 ছেপ্টেম্বৰ 2025 তাৰিখ মিজোৰামৰ বাবে এটা ঐতিহাসিক দিন। প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভাৰতৰ ৰেল নেটৱৰ্কৰ সৈতে সংযোজিত হৈছে। ৰায়বৰী চাইৰাং ৰেলপথ উদ্বোধনৰ সৈতে আজি হাজাৰ হাজাৰ লোকৰ সপোন বাস্তৱায়িত হ'ল, যি মিজোৰামৰ ৰাজধানী চহৰ আইজলক সঁচাকৈয়ে দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে। ইয়াতে শেষ নহয়, ইয়াৰ সৈতে মিজোৰামে লাভ কৰিছে নিজৰ প্ৰথম ৰাজধানী এক্সপ্ৰেছ, যি চাইৰাঙক দিল্লীৰ সৈতে সংযোগ কৰিছে। এইটো এটা ঐতিহাসিক পৰিৱৰ্তন, কিয়নো ইয়াৰ দ্বাৰা মিজোৰাম এতিয়া ভাৰতৰ সৰ্বাধিক মৰ্যাদাপূৰ্ণ ৰেল সেৱাৰ অংশ হ'ল, য'ত মানুহে সোনকালে সুৰক্ষিতভাৱে আৰু অধিক আৰামদায়ক দীঘলীয়া যাত্ৰা কৰিব পাৰিব। নতুন ৰেলপথটো ৰায়বৰীৰ পৰা চাইৰাঙলৈ প্ৰায় 50 কিলোমিটাৰ দীঘল, য'ত ডাঙৰ ডাঙৰ পৰ্বত পাহাৰৰ মাজেৰে সুৰংগ আৰু দলঙৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে, আৰু এইটো এটা প্ৰকৃত ইঞ্জিনিয়াৰিঙৰ কৃতিত্ব। দশক জুৰি মিজোৰামৰ যাতায়াত প্ৰদান কৰা ৰাস্তা আৰু বিমানৰ ওপৰতে নিৰ্ভৰশীল আছিল। এতিয়া ৰেলৰ দ্বাৰাও সুযোগ সুবিধা বহু পৰিমাণে বৃদ্ধি পাব। পৰ্যটন ক্ষেত্ৰতো বিপুল উন্নতি হ'ব, কিয়নো এতিয়া ভাৰতৰ বিভিন্ন স্থানৰ পৰা সহজে ট্ৰেইনেৰে আইজললৈ আহিব পৰা যাব। শিক্ষাৰ্থী, ব্যৱসায়ী আৰু কৰ্মজীৱীসকলে অন্য ৰাজ্যলৈ যাতায়াত কৰাত সুবিধা পাব, আৰু সঁজুলি বা পৰিবহণৰ খৰচ যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত স্থানীয় ব্যৱসায় আৰু কৃষকে সুবিধাবিলাক লাভ কৰিব। এইটো কেৱল এটা ৰেল প্ৰকল্প নহয়, এইটো মিজোৰামৰ জনজীৱনত এক নতুন দিশ, যি মিজোৰামক ভাৰতৰ হৃদয়ৰ সৈতে সংযোগ কৰিব। সপোনৰ পৰা বাস্তৱলৈ ৰেল সংযোগে উন্নয়ন আৰু সুবিধা উত্তৰ পূব ভাৰতৰ ঐক্যৰ এক নতুন অধ্যায় লিখিব। মিজোৰামৰ প্ৰথম ৰাজধানী এক্সপ্ৰেছ কেৱল এটা ৰেল নহয়, প্ৰগতি আৰু ভৱিষ্যতৰ এটা প্ৰতীক। মিজোৰামৰ প্ৰথম ৰাজধানী এক্সপ্ৰেছ কেৱল এখন ৰেলগাড়ী নহয়, ই উন্নতি আৰু ভৱিষ্যতৰ আশাৰ প্ৰতীক। মিজোৰামৰ বাবে এই ঐতিহাসিক দিনটোত আইজলৰ সৈতে সংযোগ কৰা প্ৰথম ৰেলপথ এতিয়া বাস্তৱ। ৰাজ্যৰ প্ৰথম ৰাজধানী এক্সপ্ৰেছে নতুন দিল্লীলৈ যাত্ৰা কৰিছে, আৰু এই মেগা প্ৰকল্পই পৰ্যটন, ব্যৱসায়, শিক্ষা আদি উন্নত কৰিব আৰু মিজোৰামক বাকী ভাৰতৰ অংশৰ লগত সঁচাকৈ ওচৰ চপাই আনিব। ভিডিঅ'টি ভাল পালে লাইক কৰি দিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।